আলেকজাণ্ডাৰ গ্ৰাহামে তেওঁৰ কমকৈ শুনা নিজৰ প্ৰতিনিধিৰ বাবে এনে এটা মেচিন তৈয়াৰ কৰিবলৈ দেহে কেহে চেষ্টা কৰিছিল, যিটো মেচিনৰ সহায়ত তেওঁৰ পত্নীয়ে ভালকৈ শুনি পায়। তেওঁ সেই হিয়াৰিং মেচিন বনোৱাত ব্যৰ্থ হয়, কিন্তু সেই চেষ্টাত তেওঁ টেলিফোন বনোৱাৰ ফৰ্মুলা বিচাৰি পায়। তেতিয়া তেনে ব্যক্তিক আপুনি ভাগ্যৱান বুলি ক'বনে? এবাৰ এখন গাঁৱত বানপানী অহাৰ বিপদ দেখি সকলো গাঁওবাসী গাঁৱৰে পলাইছিল, মাথো এজন মানুহৰ বাদে, যিজনে কৈছিল, ঈশ্বৰে মোক বচাব, তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। পানী বাঢ়িবলৈ তলত এখন জীপ আহিল তেওঁক বচাবৰ বাবে, কিন্তু তেওঁ যাবলৈ অস্বীকাৰ কৰিলে আৰু ক'লে যে ঈশ্বৰে মোক বচাব, তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে। যেতিয়া পানীৰ স্তৰ আৰু বাঢ়ি গ'ল, তেতিয়া তেওঁ ওপৰ মহলালৈ গুচি গ'ল। তেতিয়া এখন নাও আহিল তেওঁক বচাবৰ বাবে, কিন্তু তেওঁ পুনৰ যাবলৈ অমান্তি হ'ল আৰু ক'লে যে ঈশ্বৰে মোক বচাব, তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেনেদৰে পানীৰ স্তৰ বাঢ়ি গৈ থকা তেওঁ ঘৰৰ চালত উঠিল। এবাৰ তেওঁক বচাবৰ বাবে এখন হেলিকপ্টাৰ আহিল, কিন্তু তেওঁ সেই একেই কথাই কৈ পুনৰ যাবলৈ ৰাজি নহ'ল যে ঈশ্বৰে মোক বচাব, তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। পানী বাঢ়ি গৈ থকা ঠেকত তেওঁ পানীত ডুবি মৰিল। মৰাৰ পাছত যেতিয়া তেওঁ ভগৱানৰ কাষ চাপিল, তেতিয়া তেওঁ ঈশ্বৰক খঙেৰে সুধিলে যে মই আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিছিলোঁ, আপুনি মোৰ প্ৰাৰ্থনা নুশুনিলে আৰু মোক বচাবলৈ কিয় নাহিলে? ঈশ্বৰে তেতিয়া তেওঁক উত্তৰ দিলে যে তুমি কি বুলি ভাবা? সেই জীপখন, সেই নাওখন আৰু সেই হেলিকপ্টাৰখন কোনে পঠিয়াইছিল? কাহিনীটো বহুত সৰু হয়, কিন্তু ইয়াৰ পৰা আমি বহুত কিবা শিকিব পাৰোঁ, কাৰণ আমি যেতিয়ালৈকে একশ্যন নল'ম তেতিয়ালৈ কোনো ৰিজাল্ট নাপাওঁ। সেয়ে ভাগ্যবাদী মানসিকতাক এৰি কৰ্ম কৰি আমি আগবাঢ়িব লাগিব। কোনোবাই কিমান ডাঙৰ কথা কৈছে যে ৰৈ থকা মানুহে মাথো ইমানহে লাভ কৰে যিমান সংঘৰ্ষ কৰা মানুহে এৰি দিয়ে। তেন্তে ভাগ্যবাদী দৃষ্টিভংগী কাৰক আৰু কৰি দেখাওক কিবা এনেদৰে যাতে সকলোৱে কৰিব বিচাৰে আপোনাৰ দৰে। তেন্তে কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ বন্ধুকো শ্বেয়াৰ কৰি এই ভিডিঅ'খন শ্বেয়াৰ কৰিব। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে এনেধৰণৰ কাহিনী আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ। তেন্তে আজিলৈ আহিলোঁ, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ সুখত থাকক, আগবাঢ়ি থাকক। জয় আই অসম।